তাৰপিছতে এনেকৈ গোল গোলকৈ বেঙেনা কাটিব। গম পাইছে মই কি কৰিবলৈ গৈ আছোঁ। ভিডিঅ' কৰিছা। হালধি এটুকুৰা এনেকৈ পটাখনত পিচি ল'ব, গুড়ি হোৱাকৈ পিচিব। তাৰপিছত সেইখিনি মাহ পিচি থোৱা মাহৰ লগত মিলাই দিব। কিবা এটা খাব লাগিছিলে নহয়, খাবলৈ কোনে দিব? এতিয়া দিবলৈ মানুহ নাই। দুটা বাতিত এনেকৈ পিছা মাহ আৰু পিছা হালধি গোটাই ল'ব। তাৰপিছত কালিয়ে সাজি থোৱা চাকত এনেদৰে কেৰেলা, বেঙেনা, লাওবিলাক খুচি খুচি ভৰাই ল'ব। হাওয়া হেলে নি হাওয়া এনেদৰে আমাৰ তিনিডাল শাক প্ৰস্তুত কৰা হৈ গ'ল ইতিমধ্যে। এনেদৰে হালধি অকণমান আৰু মাহ অকণমানে গৰুক ফুট দিয়া হয় কপালত। গোটেই গাতে অকণমান অকণমান সানি দিয়া হয় যাতে বছৰটোলৈ মহ মাখি দাহে আমনি নকৰে, বেমাৰ আজাৰে লগ নলয়। গৰু কি কৰিছে? গৰুটো কি কৰিছে? গৰুটো হাম্বা কবি ন, হাম্বা কবি গৰু দে। মাখিয়তী বুলি কয়। মাখিয়তী অলপ হাতত লৈ ল'ব, পথাৰলৈ গৰু লগত লৈ যাব। তাৰপিছতে গৰু গা ধোৱাৰ পিছত গৰুকেইটাক কোবাই দিব। আপোনালোকে দেখিছে পথাৰত ইতিমধ্যে পানী হৈছে। কালি অহা বৰষুণ জাকত পানী ইতিমধ্যে হৈ গৈছে পথাৰত, আৰু ইয়াতে গৰু গা ধুওৱা হ'ব। গৰু অনা হৈছে। এতিয়া লাহনীয়ে পানী মাৰি গৰুকেইটাৰ গাত পানী ছটিওৱা হ'ব।
এয়া গৰু গা ধুৱাইছে, গৰু গা ধুৱাইছে। লাহনীয়ে পানী মাৰি ধুৱাইছে। অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ এয়া গৰু বিহুৰ গৰু গা ধুওৱা হৈছে। অতীতত মানুহে গাঁৱৰ সমগ্ৰ ৰাইজে পথাৰলৈ ক্ষমা কৰিব নৈ পাৰলৈ নি গৰু গা ধুৱাই একেলগে। কিন্তু আজিকালি মানুহৰ গৰু নাইকিয়া হৈ গৈছে, ট্ৰেক্টৰ কিনিছে। সেয়েহে ব্যক্তিগতভাৱে মানুহে আজিকালি যিসকলৰ গৰু আছে তেওঁলোকে ব্যক্তিগতভাৱে পথাৰতে গৰু গা ধুৱাই য'ত পানী থাকে। পথাৰত যদি পানী নাথাকে তেওঁলোকে তাত টিউবৱেলৰ বা মটৰৰ সহায়ত পানী গা ধুৱায়। কিছু সংখ্যকে পুখুৰীটো গা ধুৱায়। কিন্তু নৈ পাৰত গা ধুৱাটোৱে অসমীয়া পৰম্পৰা নিয়ম। যিসকলৰ নৈ নাই তেওঁলোকে পথাৰত ধুৱায়। আমাৰ ৰাইজে ইতিমধ্যে গৰু গা ধুওৱা দৰ্শন কৰিছে। বছৰত এবাৰে গৰু গা ধুওৱা হয়। লাও, বেঙেনা, কেৰেলা, লাও খা। সেইবোৰ পিঠাইকে পোৱা নাই। হৈছে তাকে আৰু চাইছো কেৰেলা থাকে কি লাগে? লাও খা, এয়া থেকেৰা খা, টেঙা খা, এয়া তিয়ঁহ খা, এয়া বেঙেনা খা। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। তেতিয়া মাখিয়তীয়ে গাটো গোটেই গাত লোৱা হৈছে যাতে মহ মাখিয়ে বছৰটোলৈ আমনি নকৰে, বেমাৰ আজাৰ যাতে নহয়। অসমীয়া মানুহৰ গৰুৱেই সম্বল। কথাতে কোৱা হয়, যাৰ নাই গৰু সি সবাতকৈ সৰু। ছাবস্ক্ৰাইবাৰ নহয়, ইউটিউবাৰ। আপোনালোকে ভিডিঅ'টি ইউটিউবত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিবা যদি ভুল হৈছে দেখুৱাই দিব। हमारे बच्चा लोग की माँ है। আচলতে বলদ গৰু বা হাল বোৱা গৰুকো গৰু গা ধুওৱা হয়, যিটো বৰ্তমান আমাৰ লগত নাই। গতিকে আমি চেউৰী আৰু গাই গৰুকে গৰু গা ধুওৱা দেখুৱাইছো। কৰিবলৈ এইবি দেই আজি গাখীৰ গৰু দিনা বিহুৰ দিনা গাখীৰ নোখোৱালি মাও সৰু বাপেও সৰু দিব গ'ল দেই দেই। ইয়াৰ পিছত গৰুক এৰাল খুলি মুকলি কৰি দিয়া হ'ব পথাৰত চৰিবৰ কাৰণে। গধূলি আকৌ যেতিয়া ঘৰলৈ আহিব তেতিয়া গৰুক নতুন পঘা দিয়া হ'ব, পিঠা খুওৱা হ'ব, গৰু পিঠা বুলি কয় যিটো। কেৰেলা খাবি। ইতিমধ্যে গৰু গা ধুওৱা পৰ্ব সমাপ্ত হৈছে। মানুহৰ গাটো ইতিমধ্যে গৰু গা ধুওৱাৰ যিবিলাক সামগ্ৰী সেইবিলাকে
মৰা আৰম্ভ হৈছে। সেয়া আপোনালোকে দেখিছে। এই যিমান लाओ खा হ'ব বেঙেনাকে খা। বেঙেনা থেকেৰা খা।